আহোমৰ ছোৱালী বৰ শুৱনি। এই যে উখহা চকুৰ বাদুত জিলিকি থকা তেজস্বী সিংহিনীৰ দৃষ্টি, পুৰঠ গালত তুলমি থকা মূলা গাভৰুৰ ৰণচন্দী ৰক্ত আভা, গভীৰ বুকুৰ গহ্বৰত কঢ়িয়াই ফুৰা কেঁচা মৰম সনা হিয়াখনত জয়াৰ প্ৰেমৰ মৰ্মন্তুদ গাথা। আহোমৰ ছোৱালীৰ প্ৰেমৰ বাছনিত সৌভাগ্যৱান হৃদয়বোৰহে হেনো উঠে। গদাপানীৰ দৰে পাহোৱাল, কাকু বুঢ়া গোহাঁইৰ দৰে মহিয়ান পুৰুষৰ বাবেহে হেনো আহোমৰ যুৱতীয়ে কঢ়িয়াই ফুৰে জয়া বা মূলাৰ কালজয়ী প্ৰেম। ফা চু, ফাইৰেম, ফা চিত, ফা ৰু পিন্ধি যেতিয়া আহোমৰ যুৱতীয়ে বীৰ দৰ্পে বাট বুলাই যায়, সৰগৰ অপ্সৰাও হেনো লাজত মুখ ঢাকি পশ্চাৎ গমন হৈ পলায়। প্ৰতিজনী আহোমৰ জীয়া গাভৰু যেন তুং খুংগীয়া বুৰঞ্জীৰ মুগাৰঙী পৃষ্ঠাৰ পৰা মূৰ দাঙি উঠা একো একো গৰাকী বীৰংগনা, অথবা তুৰ্বকৰ সন্মুখত বজ্ৰ নিনাদ তোলা মূলা গাভৰুৰ সতীৰ্থ সেনানী, মহিলা, জয়ন্তী, ললিতা, পমিলা। আহোমৰ গাভৰুৱে মুগা সাজ পিন্ধিলেহে প্ৰকৃতিলৈ বহাগী নামে। মুগা, নুনি, এৰীৰ ইতিহাসে সেই কথাই কয়। আহোমৰ যুৱতীৰ ভৰুণ দেহাত হেনো ৰক্ত নহয়, প্ৰেম আৰু সাহসৰ বৰলুইত বয়। আহোমৰ ছোৱালীবোৰ বৰ শুৱনি, আতিল দেহাত অসমীয়াৰ সাজ পুৰণি।